অসমত পুনৰ সংঘটিত হৈছে দেশ কঁপাই যোৱা ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড কৰিলে বৰষা কাকতি নামৰ এইগৰাকী যুৱতীৰ লগত। ডিঙি আৰু বুকুত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে যুৱতীগৰাকীক। বোকাজানৰ হাতীগড়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, পেট্ৰলৰ পাছত এইবাৰ দেশত আৰম্ভ অপাৰেশ্যন ডিজেল। ডিজেলত এইবাৰ মিহলি কৰা হ'ব ইজ'বুটানল। ইথানল যিহেতু ডিজেলত মিলোৱা নাযায়, সেয়ে এইবাৰ ডিজেলত মিহলি কৰা হ'ব ইজ'বুটানল। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। বাংলাদেশ পাকিস্তানৰ পৰা এইবাৰ ভাৰতলৈ আহিছে অশনি সংকেত। মুছলিম সেনা বনোৱাৰ যোজা বাংলাদেশ চৰকাৰৰ। পয়গম্বৰৰ পূৰ্বৰ 4 খলিফাৰ নামত বেটেলিয়ন গঠন বাংলাদেশ চৰকাৰৰ আৰু এই বেটেলিয়ন উত্তৰ পূৰ্বাঞ্চলত মোতায়েন কৰাৰ সম্ভাৱনা। এইবাৰ মুছলিম সেনা বনোৱাৰ যোজা বাংলাদেশ চৰকাৰৰ। পয়গম্বৰৰ পূৰ্বৰ 4 খলিফাৰ নামত বেটেলিয়ন গঠন বাংলাদেশ চৰকাৰৰ। বাংলাদেশ পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে অশনি সংকেত। মুছলিম খলিফাৰ নামত বাংলাদেশ সেনাৰ 4টা বেটেলিয়ন গঠন। ৰছিদুল খলিফা উমৰ, আবু বক্কৰ আলী আৰু উছমানৰ নামেৰে নামাকৰণত অনুমোদন বাংলাদেশ চৰকাৰৰ। আৰু প্ৰতিটো বেটেলিয়নতে থাকিব 700জনকৈ সৈনিক। এই 4টা বেটেলিয়নকে মোতায়েন কৰা হ'ব ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমাত। পয়গম্বৰ মহম্মদৰ পাছত মুছলমানসকলক নেতৃত্ব দিয়া প্ৰথমগৰাকী খলিফা আছিল আবু বক্কৰ। আৰু আবু বক্কৰৰ পাছত মুছলমানক নেতৃত্ব দিয়া দ্বিতীয়গৰাকী খলিফা আছিল ৰছিদুল খলিফা উমৰ। কুৰাণক অনন্য ৰূপ দিয়াৰ বিখ্যাত আছিল খলিফা উছমান। খলিফা আলীক চিয়া মুছলমানসকলে প্ৰথমগৰাকী ইমাম বুলি মানি আহিছে। আৰু বাংলাদেশী সেনাৰ ৰণধ্বনি বেটেল ক্ৰাই জয় বাংলাৰ পৰিৱৰ্তে মুছলমানৰ ধৰ্মীয় শ্লোগানলৈ পৰিৱৰ্তন কৰা হৈছে। বাংলাদেশ গঠনৰ প্ৰায় 54 বছৰৰ পাছত পাকিস্তানী সেনাৰ সৈতে বাংলাদেশী সেনাৰ অনুশীলন আৰম্ভ। বাংলাদেশলৈ আহি দেশখনৰ সেনাক প্ৰশিক্ষণ দিছে পাকিস্তানৰ সেনা প্ৰধান আসিফ মনিৰে। বাংলাদেশৰ বায়ু সেনাৰ চীনত নিৰ্মিত 15খন যুঁজাৰু বিমান বিক্ৰীৰ বাবে চুক্তি হৈছে পাকিস্তানে। আৰু এইদৰে ভাৰতৰ চিৰশত্ৰু চিৰবৈৰী পাকিস্তানে বাংলাদেশৰ সৈতে লগ হৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰক্ষী কনিষ্টবলৰ আত্মহত্যা। এইবাৰ তামোলপুৰৰ দৰংগা মেলা আৰক্ষী চকীত অঘটন। হেড কনিষ্টবল ঘনকান্ত মালাকৰে বাছি ল'লে চৰম পন্থা। নিশা আৰক্ষী চকীৰ বাথৰুমত নিজৰ 9mm কাৰ্বাইনেৰে মূৰত গুলীয়াই এই পন্থা লয় কনিষ্টবলজনে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে জোৰদাৰ তদন্ত। পৰৱৰ্তী খবৰ, গুৱাহাটীত বৃদ্ধি পাইছে গ্ৰীণ বাছৰ উদ্ভণ্ডালি। এইবাৰ গুৱাহাটীৰ ফাঁচী বজাৰত 2 যুৱকৰ প্ৰাণ লোৱা গ্ৰীণ বাছৰ ড্ৰাইভাৰ নবীন ডেকাক গ্ৰেপ্তাৰ আৰক্ষীৰ। পাণবজাৰ যান বাহন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ড্ৰাইভাৰজনক। এতিয়াও পলাতক বাছখনৰ হেণ্ডিমেন। পৰৱৰ্তী খবৰ, E20 পেট্ৰলৰ বিৰুদ্ধে দেশত এইবাৰ প্ৰতিবাদ আৰম্ভ। E20 পেট্ৰলৰ বিৰুদ্ধে 5 জুলাইৰ দুপৰীয়া 2 বজাত টিম ভাৰতৰ বেনাৰত যন্তৰ মন্তৰত বিক্ষোভ কাৰ্যসূচী ঘোষণা। অংশগ্ৰহণ কৰিব টেলিভিছনৰ জনপ্ৰিয় মুখ তেহচিন পুনৱালা সহ বহু লোকে। যদি চৰকাৰে যন্তৰ মন্তৰত বিক্ষোভৰ অনুমতি প্ৰদান নকৰে, তেতিয়াহ'লে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘৰৰ সন্মুখত হ'ব এই বিক্ষোভ। এই ঘোষণা পুনৱালাৰ। সলনি হ'ব অসম বিধানসভাৰ লোগো। অসম বিধানসভাৰ লোগোৰ পৰা আঁতৰোৱা হ'ব বড়ো ভাষা। জেনেৰেল পাৰ্পছ কমিটিৰ অনুমতি অবিহনে লগত ব্যৱহাৰ কৰিছিল বড়ো ভাষা। আৰু এতিয়াৰ পৰা লগত থাকিব কেৱল অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষা। লগতে ALA অৰ্থাৎ আছাম লেজিছলেটিভ এছেম্বলি লাইভ এতিয়াৰ পৰা হ'ব অসম বিধানসভা টিভি। অসম বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, চীনৰ বিৰুদ্ধে পুনৰ ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক। এপল আৰু গুগলক 7টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে গুগল আৰু এপলক তেওঁলোকৰ এপ ষ্টৰৰ পৰা 7টা চীনা এপ আঁতৰাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে যিবোৰ এপ আঁতৰাবলৈ কৈছে তাৰ ভিতৰত আছে বেট BMS, যিটো বৰ্তমান ই-ৰিক্সা বন্ধ কৰাত ব্যৱহাৰ কৰিছে দুষ্ট চক্ৰই। আৰু তাৰ পিছত আছে লজিচি এপ, লগতে আছে ইপকো আইঅন আদি এপ অন্তৰ্ভুক্ত আছে। অভিযোগ অনুসৰি এই এপসমূহৰ জৰিয়তে ই-ৰিক্সাকে ধৰি বেটাৰী চালিত বাহনসমূহক দূৰৰ পৰাই নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল। অৰ্থাৎ চলিত বেটাৰী চালিত বাহনসমূহ ৰাস্তাতে বন্ধ কৰাই দিছিল একাংশ দুষ্ট চক্ৰই। 2020 চনত গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পিছত চৰকাৰে বহুতো চীনা এপ নিষিদ্ধ কৰিছিল।
আৰু সেইবোৰৰ পিছত এয়া প্ৰথমবাৰৰ বাবে গাড়ীৰ সৈতে জড়িত ডিভাইচৰ ডাটা সুৰক্ষা আৰু দূৰৰ পৰা বাহনত হস্তক্ষেপ কৰা আদি বিষয়ৰ ওপৰত ভিত্তি কৰি এপ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। বেটাৰী চালিত বাহনৰ সৈতে জড়িত অভিযোগৰ ভিত্তিত চৰকাৰে গ্ৰহণ কৰা এইটোৱে হৈছে প্ৰথমটো বৃহৎ পদক্ষেপ। চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে সকীয়াই দিছে যে যদি আন কোনো এপ বেটাৰী চালিত বাহন নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা দেখা যায় তেন্তে সেইবোৰ আঁতৰাই দিয়া হ'ব। ব্লুটুথৰ জৰিয়তে চলা বেটাৰী মেনেজমেণ্ট ছিষ্টেম ব্যৱহাৰ কৰি ই ৰিক্সা বন্ধ কৰি দিয়াৰ কিছুমান ভিডিঅ' পোহৰলৈ অহাৰ পিছতে চৰকাৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ভিডিঅ'বোৰত দেখা গৈছিল যে ব্যৱহাৰকাৰীসকলে এপৰ জৰিয়তে বেটাৰী স্কেন কৰি তাৰ পাৱাৰ বন্ধ কৰি দিছিল, যাৰ ফলত চালকসকল মাজ ৰাস্তাতে আবদ্ধ হৈ পৰিছিল। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এন কৃষ্ণনে এই সন্দৰ্ভত কয় যে বৃহস্পতিবাৰে কিছুমান এপ তেওঁলোকৰ চকুত পৰিছিল আৰু সেইবোৰ লগে লগে এপ ষ্টৰৰ পৰা আঁতৰাই দিয়া হৈছে। বিষয়াসকলে জনোৱা মতে বেট BMSৰ দৰে এপসমূহ ভল্টেজ আৰু চাৰ্জৰ স্থিতিৰ দৰে বেটাৰীৰ বিভিন্ন দিশ নিৰীক্ষণ কৰিবলৈ তৈয়াৰ কৰা হৈছিল, কিন্তু দুৰ্বল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লৈ এই এপসমূহৰ জৰিয়তে দূৰৰ পৰাই বাহনৰ পাৱাৰ ছাপ্লাই বন্ধ কৰি দিব পাৰে। পৰৱৰ্তী খবৰ, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। এটা ফেচবুক পোষ্টৰ কমেণ্টত হত্যাৰ ভাবুকি প্ৰধানমন্ত্ৰী মোদীক। অষ্ট্ৰেলিয়াৰ ফেডাৰেল পুলিচে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে 9 জুলাইত মেলবৰ্ণৰ মাৰ্ফেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেলবৰ্ণ মিটছ মোদী শীৰ্ষক অনুষ্ঠান, আৰু এই অনুষ্ঠানৰ প্ৰচাৰৰ ফেচবুক পোষ্টৰ কমেণ্টত প্ৰধানমন্ত্ৰী মোদীক দিয়া হৈছে হত্যাৰ ভাবুকি, আৰু এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে অষ্ট্ৰেলিয়াৰ ফেডাৰেল পুলিচে।